Hello guys, welcome to my YouTube channel Property Management. তো আজি আকৌ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। তো আৰু মানে গাইস এতিয়া মানে মই ওলাই আহি কেনে মানে মোৰ ভোক লাগিছে মানে গাইস তো মই এতিয়া খাব মন গৈছে মানে মই এতিয়া ক্ৰীম বন বিচাৰি যাওঁ মানে এইবিলাক দোকান বিচাৰিলো নাই ক্ৰীম বন। তো মানে গাইস মই বেলেগ দোকান এটাত যাওঁ ক্ৰীম বন খাবলৈ আৰু গাইস মই ক্ৰীম বন বিচাৰি আহিছিলো এই দোকানবোৰত ক্ৰীম বন নাই মানে গাইস তো মই অলপ ইফালে যাওঁ গাইস ইফালে পাওঁ নেকি ক্ৰীম বনটো। A few moments later. আৰু মানে গাইস মই ক্ৰীম বন বিচাৰি আহিছিলো ক্ৰীম বন বিচাৰি নাপালো মানে গাইস এতিয়া জিগৰি দছ এটা লগ পালো এইটো মোৰ জিগৰি দছ খাই গৈ ওই জিগৰি দছ তো আৰু মানে গাইস মই এতিয়া ঠাণ্ডা ল'ব লাগিব ঠাণ্ডা লওঁ আৰু আণ্ডা লওঁ ঠাণ্ডা আৰু আণ্ডা দুইটা মিলাই লওঁ মানে গাইস তো চাই ৰাখবি আৰু মানে গাইস মই ইয়াতে 20 টকা দামৰ ঠাণ্ডা বিচাৰিছিলো 20 টকা দামৰ ঠাণ্ডা নাই মানে গাইস এতিয়া মই এই 35 টকা দামৰ মানে ষ্টিং লৈ ললো মানে গাইস তো মোৰ মানে গাইস এটা পইচা নাই উপায় নাই আৰু ল'বই লাগিব আৰু খাবই লাগিব ঠাণ্ডা যি গৰম পৰিছে মানে গাইস আৰু মানে গাইস মোৰ এতিয়া ডিমটো লোৱা হৈ গ'ল মই এতিয়া ঘৰ যাওঁ আৰু ঘৰত যাই মানে আৰু অলপ ওলাই যাওঁ বন্ধু এটা ফোন কৰিছে মানে গাইস তো মম্মি 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 এই ডিম रुक जा रे बाबा तो और মানে গাইস মোৰ ঘৰত ডিম সিম দিয়া হৈ গ'ল মানে গাইস মই এতিয়া বন্ধু এটা ফোন কৰিছে তো বন্ধুক লগ ধৰিব যা মানে গাইস তো ভিডিওটো চাই থাকো উই উই কি দাদা ইউটিউবার দাদা তো আৰু মানে গাইস এইটো পটকাৰ যি দাম মানে গাইস এইটো পটকাৰ বহুত দাম কাৰণে মানে ঘৰতে কাপোৰ আনি চিলাই আছে মানে গাইস এইটো আমাৰ জেঠিয়ে মানে এইটো লাজতে মুখটো ঢাকি আছে জেঠিয়ে হাই কৈ দিও একবাৰ বঢ়িয়া 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 যি দাম পটকাৰ বজাৰত এখনটো 500 টকা হ'ব বজাৰত এখনো মই নিজে চিলাইছো বঢ়িয়া বঢ়িয়া মেচিনো আছে বঢ়িয়া বঢ়িয়া গাইস আৰু মানে গাইস এইটো আমাৰ অশোক চক্ৰৰ কাৰণে এইটো বনোৱা হৈ আছে মানে চক্ৰটো বনোৱা হ'ব ইয়াতে এনেকৈ এইটো ষ্টাইলত মানে গাইস তো আৰু মানে গাইস মই মোৰ ছাবস্ক্ৰাইবাৰক লগ পাই গ'লো মানে গাইস মোক ছাবস্ক্ৰাইবাৰে মানে এই ছাবস্ক্ৰাইবাৰৰ মানে মোক ঘৰত মাতি লৈ আহিছে মানে গাইস চাহ খুৱাব মানে গাইস এতিয়া মিষ্টি মিষ্টি খুৱাব ভাতে খাই যাব বুলি কৈ আছে মানে বঢ়িয়া বঢ়িয়া তো আৰু মানে গাইস মই ঘৰ আহি পাই গ'লো এতিয়া আৰু মই এতিয়া গা ধুম মানে মই গা কেনেকুৱা ষ্টাইলত গা ধুম মানে মোৰ গা ধোৱা ষ্টাইলটো চাই লওক মানে বেলেগকৈ গা ধুম মানে অলপমান ভিডিঅ'টো চাই থাকক তো আৰু মানে গাইস ইয়াতে পানী ভৰোৱা হৈ আছে মানে গাইস ইয়াতে পানী ভৰাই পুৰা ফুল পানী হ'লে আপোনালোকক দেখাই আছোঁ মই কি কৰি আছোঁ A few minutes later. হে গাইস আৰু মই মানে গা ধুই আছোঁ মানে এইটো ষ্টাইল হয় মোৰ গা ধোৱা ষ্টাইলটো মানে বহুত গৰম দিছে মানে গা ধুই বহুত ভাল লাগি আছে উই উই তো বঢ়িয়া লাগি আছে গা ধুই মানে ঐ গাইস চাওক ঐ বঢ়িয়া লাগিছে গাইস বঢ়িয়া ঐ গৰম বহুত আজি গাইস ভিডিঅ'টো হে গাইস মানে ভিডিঅ'টো চাই আপোনালোকে মই এইটো মোৰ গা ধুৱা ষ্টাইল মানে বহুত বঢ়িয়া লাগিছে ঠাণ্ডা ঠাণ্ডা ঐ গাইস ভিডিওটো কেমন লাগছে ভাল লাগছে না ভাল লাগছে লাইক কমেন্ট और शेयर सब्सक्राइब करियो गाइस ओए कौन है ये लोग कहां से आते हैं A few moments later. हे गाइस মই মানে গাছা দি পুরা ফ্রেশ হৈ গলো মানে এতিয়া মই অলপ উলাই যাও মানে গাইস আপোনালোকে ভিডিওটো চাই থাকক এবাৰ হাই কৈ দিও ভন্টি তো মানে গাইস মই আহি থাকোঁতে মানে মানুহে ঘৰত মানে দেখা পাইছোঁ মানে গাইস এই ঝাণ্ডাটো পৰি আছিলে মানে আমাৰ ত্ৰিৰংগা আমাৰ জাতীয় পতাকাটো মানে পৰি আছিলে মানে বতাহ দি আছে মানে বহুত বতাহ দি আছে তো পৰি গৈছে মানে গাইস তো এতিয়া মই আকৌ উঠাই থৈ দিম মানে গাইস আপোনালোকে ভিডিঅ'টো চাই থাকক তো মানে গাইস মই এতিয়া এই মানুহ ঘৰ মানে নাই মানে তো ঝাণ্ডাটো তথাপিও মই উঠাই দিওঁ গাইস আমাৰ জাতীয় পতাকাটো সদায় ওপৰত থাকিব লাগে থিয় হৈ থাকিব লাগে কেতিয়াও পৰিব নালাগে আমাৰ জাতীয় পতাকাটো গাইস এইটো গাইস আৰু গাইস এইটো এই বাচ্চা পাৰ্টিক লগ পাই গ'লো মানে গাইস মই এতিয়া এই বাচ্চা পাৰ্টিয়ে মোক কিবা কৈ আছে মানে গাইস কৈ দিয়া আপুনি একদিন টিভিত আহিবই বঢ়িয়া জোৰে কৈ দিয়া অলপমান আপুনি একদিন টিভিত আহিবই বঢ়িয়া বঢ়িয়া গাইস বঢ়িয়া মোৰ কাৰণে এবাৰ তালি মাৰি দিয়ক গাইস বঢ়িয়া তো আৰু মানে গাইস মই এতিয়া ঘৰ আহি পাই গ'লো আৰু ঘৰ আহি পাই মানে শুনা পালোঁ সাপ ওলাইছে বোলে গাইস তো সাপটো আমি চাব গৈ আছোঁ মানে গাইস আপোনালোকে চাওক আপোনালোকেও চাওকচোন কিমান ডাঙৰ সাপ গাইস তো সাপ মাতা ষ্টাইল মানে চাওক মানে
আৰু মানে গাইছ এইটো সাপ খেদোৱা মানে ইয়াতে আমি কেমিকেল মিলাই লৈছোঁ মানে গাইছ ঔষধ চৌষধ মিলাই লৈছোঁ গাইছ এইটো সাপ খেদোৱা হৈ আছে এনেকৈ গাইছ চাই থাকক আপোনালোকে এইটো ষ্টাইলত গাইছ এইটো ষ্টাইলত সাপ খেদোৱা হৈ আছে গাইছ আৰু গাইছ এনেকুৱা সাপ খেদোৱা হৈ আছে গাইছ এইটো ষ্টাইলত পুৰা ৱে গাইছ বহুত কষ্ট কৰিলোঁ আপোনালোকক সাপটোক দেখুৱাম বুলি গাইছ তো কিন্তু দেখুৱাব নোৱাৰিলোঁ সাপটো ক'তবা গুচি গ'ল মানে গাইছ আপোনালোকৰ দুৰ্ভাগ্য তো গাইছ এয়া কি কৰিব আৰু উপায় নাই আৰু এতিয়া সাপটো নেদেখাওঁ আৰু গাইছ তো আৰু মানে গাইছ এতিয়া সাপ খেদিব আহি মানে এতিয়া মোক চাহ খাব দি আছে মানে গাইছ মই কিন্তু চাহ নাখাওঁ মানে গাইছ এইটো আমাৰ মামী হয় মামীয়ে কিবা কৈ দিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কৈ দিয়ক মামী ভাল লাগিছে দে এনেকৈ কৰি চবে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব বঢ়িয়া গাইছ তো গাইছ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব দেই তো গাইছ আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই